আছো ক'ত আছা মই ৰখি আছো ইয়াতে কি হ'ল তোৰ ইমান দেৰি হ'ল আরে অকণমান দেৰি হৈছে তাতে একো হোৱা নাই নহয় ঘৰখনটো ভাঙি পৰা নাই বল এতিয়া ৰহ যাই লওঁ পাপা মাজুলী আহি পালা পাপা এয়া তোমাৰ মৰমৰ জীয়ৰী আহি গ'ল পাপা এতিয়া কোৱা কিয় ইমান জলদি মাতিলা মাজনী এটা ভাল খবৰ আছে কি ভাল হ'ব পাপা মাজনী তোমাৰ বিয়া কি মাজনী তুমি অকণমান ফ্ৰেছ হৈ লোৱা হেল্ল' ক'ত আছা তুমি মোৰ তোমাৰ লগত ডাঙৰ কথা এটা আছে তোমাৰনো কোনদিনা সৰু কথা থাকে কোৱা ফোনত ক'ব নোৱাৰি তুমি আহা তালৈকে আহিবা দিয়া কি ইমান ডাঙৰ কথা আছে কথা এটা আছে ঐ পাগল শুনচোন ঐ পাগলী কোৱাচোন ধেমালি বহুত হ'ল মোক হেনো চাকৰি কৰা ল'ৰা এজনে চাব আহিব তুমি বিয়া হবা ভাল কথা এনেও মোৰ দৰে দুখীয়া ল'ৰা এজনৰ লগত থাকিনো তুমি কি পাবা মই তোমাক আগতে কৈছিলো যে তুমি মোৰ পৰা আঁতৰি যোৱা এইখিনি কথা তুমি মোক চকুত চাই কিনে ক'ব পাৰিবা যে তুমি মোক পাহৰি যোৱা কোৱা পাৰিম কিয় নোৱাৰিম কাৰণ তোমাৰ দৰে ধনী ছোৱালী এজনী বিয়া পাতিবলৈ মোৰ অকাত নাই না মোৰ চাকৰি আছে না মোৰ বিজনেছ কিন্তু প্ৰেমে জানো টকা পইচা বিচাৰে তুমিয়ে কোৱা বিচাৰে প্ৰেমে কেৱল ভাল পাব জানে সুৰৰ অবিহনে গীত যেনেকৈ আধৰুৱা ঠিক তেনেদৰে তুমি অবিহনে মই আধৰুৱা সেইটোও তুমি নুবুজিলা মই বুজি পাওঁ কিন্তু কি কৰিম কোৱা তোমাৰ ঘৰৰ মানুহে তোমাক মোৰ তাত কেতিয়াও বিয়া নিদিয়ে হ'ব দেও বল এতিয়া তোমাক আহিলা ইয়াতে বহি যোৱা মাইনা পানী লৈ আছ
তোমালোকে অকণমান কথা পাতি লোৱা, আমি অকণমান বাহিৰতে বহো, না কিবা কি? অলপ ঠিক আছে, তুমি ইয়াতে বহা। নাই নাই বহা। তোমাৰ নামটো? নেকি তোমাৰ বাৰু মোক ভাল লাগিছেনে? মইনো কি ক'ম? মই আপোনাৰ লগত ঠিকেই বিয়া হ'ব পাৰিম, কিন্তু সাংসাৰিক জীৱনত আপুনি মোৰ লগত কেতিয়াও সুখী থাকিব নোৱাৰিব, আৰু ময়ো নোৱাৰোঁ। মানে মই বুজা নাই, তুমি কি কৈ আছা? মানে মই এজন ল'ৰা 4 বছৰ ধৰি ভাল পাওঁ, কিন্তু সি দুখীয়া বাবে মা দেউতাই তাৰ লগত মোক বিয়া নিদিয়ে। চৰকাৰী চাকৰিৰ লগত তোমাৰ লগত মোক বিয়া দিব। তুমিয়ে কোৱা, ধনেৰে জানো মৰম কিনিব পাৰি? কিন্তু আমাৰ মা দেউতা একদম উল্টা, অকণো নুবুজে, কেৱল এটা চৰকাৰী চাকৰিৰ লগত। এতিয়া কোৱা, তুমি মোক বিয়া কৰাব পাৰিবানে? হ'ব, মই মাক বুজাম। এতিয়া আৰু একো লাভ নাই। মা দেউতাক অকণো নুবুজে, বুজিবলৈ চেষ্টাই নকৰে। মাহঁতে মোৰ বাবে ঠিকেই চিন্তা কৰিছে ভৱিষ্যত জীৱনৰ বাবে, কিন্তু মোৰ জীৱনত কাহিনী অকণো নাজানে। মাহঁতে মোক হাঁহি থকা দেখে, কিন্তু মোৰ মনৰ দুখবোৰ কেতিয়াও নেদেখে। সেয়ে মাহঁতে মোক য'তে বিয়া দিয়ে মই তাতে বিয়া হ'ম। হ'ব, মই মাহঁতক বুজাম। তুমি? বাৰু হঠাৎ যে? মই এটা বিশেষ কাৰণতে আহিছোঁ। কোৱা মনোজ। মোক আপোনালোকে ক্ষমা কৰিব, নিকিক মই বিয়া পাতিব নোৱাৰিম। নিকিক আপোনালোকে মোৰ চাকৰিটোৰ লগত বিয়া দিব খুজিছে ন? মনোজ, আমাৰ ভুল হ'ল, তুমি আমাক ক্ষমা কৰিব। আপুনি মোক ক্ষমা খুজিব নালাগে। যদি পাৰে আপুনি কোৱা মনোজ, কোৱা। যদি আপুনি আপোনাৰ ছোৱালী সুখী হোৱাটো বিচাৰে, তেনেহ'লে জোনাকৰ লগত বিয়া দিয়ক। কিন্তু মনোজ, কোনো কিন্তু নাই আংকাল, আপুনি নিকিক মাতক। জোনাক, ভিতৰলৈ আহা। মন, যোৱা, তুমি বাইদেউক মাতি লৈ আহা। জোনাক, তুমি নিকিক কিমান ভাল পোৱা? মই হয়তো ভাষাৰে বুজাব নোৱাৰিম যে মই নিকিক কিমান ভাল পাওঁ, কিন্তু মোক যে দুখীয়া বুলি মানুহে হাঁহে। মই জিৰোৰ পৰা আৰম্ভ কৰিছোঁ। হেণ্ড্ৰেড হ'বলৈ অলপতো সময় লাগিবই। শুনিলেতো? টকা পইচাৰ লগত মই যে খুৰালেও মাজনী এইবিলাক পাপা, জোনাক, আজিৰ পৰা নেকি তোমাৰ?